আপোনালোকৰ নিশ্চয় ভাল আৰু সদায় দৰে মোৰ খবৰো জুই মানে জুই আৰু আজি এতিয়াতো বাজিছে 6টা তো 6টা বাজিছে ডিউটিৰ পৰা আহিছোঁ আৰু এঠাইলৈ যাম ভাবিছোঁ আপোনালোককো দেখুৱাম ভাবিছোঁ ক'তনো যাওঁ মই আজি তেনেহ'লে বলক একদম তাতে গৈ লগ পাই আছোঁ কাৰণ ৰাতি হৈছে ৰাতি মোৰ কেমেৰা একদম বেয়া যিয়ে মানে ভিডিঅ' আন্ধাৰতো একদমে ভিডিঅ' নহয় সেইকাৰণে পোহৰত যে একদম ভিডিঅ' দেখাই আছে সোমাই ইমান ধুনীয়া প্ৰগ্ৰাম পাতিছে ইয়াতে আপোনালোকে আহিব লাগিছে কিন্তু আজি লাষ্ট ডেট হয় আপোনালোকে আহিব আৰু আমি আহি পাইছোঁ সোমাইছোঁ বেলুন লৈ আছে দুৰ্গা পূজা চোৱা নিচিনা লাগিছে মোৰ বাবুই আগত থাক বিবিৰ লগত থাক আমাৰ ইয়াৰ সৰুটা ব্যস্ত মই যাম এতিয়া আৰু ইয়াত কি কি আছে আমি চাম এতিয়া চাওক ভিতৰে বহুত কিবা কিবি ইয়াতে হেৰি কৰিছে নাও আছে কেনেকুৱা লাগিছে যে আহি আছে আৰু কাঠেৰে কাৰ্টন কাঠেৰেটো ৰংঘৰ বনোৱা হৈছে ইয়াত অসম পৰ্যটন চাবলৈ পাৰে ইয়াত ভিডিঅ' চিডিঅ' কৰা এলাউড নাই চাগে কিন্তু ইয়াত বনোৱা হৈছে আপোনালোকে ভিতৰলৈতো জপিনে চাব পাৰে আপোনালোকে ফটো উঠিব গৈছে দেই আৰু বাঘটোও আছে চাওক বাঘ সেইটো বাঘ খাই দিব বাঘটোৱে একদম ষ্ট'ৰেজ ফুল আছে মোৰ আৰু চাওক ছবিৰ আকৃতিত দেখুওৱা হৈছে আপোনালোকক চিত্ৰ এয়া হ'ল ৰাম দৌৰিলে ডান্স কৰি আছিলে আৰু আমি আহিছোঁ কামাখ্যা মন্দিৰলৈ ৰাতি দৰ্শন কৰিম আমি কামাখ্যা মন্দিৰৰ হ'ল গেট এইখন নিশ্চয় কিবা আছে এইপিনে বাঁহেৰে বনাই আছে সঁজুলি চাওক এইবোৰ মুখা সকলো বস্তু বাঁহেৰে বনোৱা হৈছে ইহঁতকেইটা ক'ত গ'ল ৰৈ থাকিলগৈ
আৰু ইয়াত বহুত কিবা কিবি চাব লগা আছিলে মানে কি আৰু চাওক গছডাল চাওকচোন ইমান ধুনীয়া লাগিছে আৰু ৰিক্সাত এতিয়া উঠিব লাগিব গাড়ীত যাব লাগিব আৰু আমি ৰিক্সাতো আহি পালোঁ ফ্ৰেছ হ'লোঁ বাজিলে পুৰে 10টা তো 10টা বাজিল এতিয়া আৰু লাহেকৈ ভাত পানী খাই পেলি শুই যাম আৰু কালি ডিউটি আছে তেনেহ'লে মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিবা নতুন যিসকলে মোৰ ভিডিঅ' চাইছে তলত ছাবস্ক্ৰাইব কৰি দিবা বাই